মালিককে ভগৱানৰ ওচৰত আশীৰ্বাদ জনাইছো আপোনালোকক সুন্দৰভাৱে। হেল্ল' গাইছ, মই নাৰায়ণ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। চ' গাইছ, এইটো আপোনালোকে ট্ৰেইলাৰ হ'বলৈ নিশ্চয় গম পাইছে যে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। হয়, আমাৰ যি ভয়াগুৰি ম'হ যুঁজত হোৱা সুন্দৰ এখন যুঁজ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় তেন্তে লাইক কৰিব, চেনেলত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু এটা কথা গাইছ, মোৰ যিটো জীৱনৰ ৰং সেই চেনেলটো মানে যিমানবোৰ ম'হ আহিছে এফালৰ পৰা মই সেই চেনেলটোতে দেখুৱাওঁ। গতিকে ডিছক্ৰিপশ্যন লিংকটো আছে, আপোনালোকে গৈ এবাৰ চাব যোনে যোনে চোৱা নাই। তো ব'লক আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভাল পাই লাইক কৰিব, চেনেল নতুন ছাবস্ক্ৰাইব কৰিব। তেনেকৈ টাটা, লগ পাম ভাল ভিডিঅ'ত। এয়া পুষ্পাঞ্জলি ডেকা, ভয়ৰাগুৰি প্ৰফুল্ল ডেকা যুঁজিব সম্পাদকৰ ম'হ যেতিয়া সম্পাদকৰ যদি ম'হে নুযুঁজে আৰু বেলেগ দলৰ ম'হে কি যুঁজিব নহয় জানো বাৰু? আশীৰ্বাদ জনাইছো প্ৰফুল্ল ডেকা নখন্দা আৰু পুষ্পাঞ্জলি ডেকা ভয়ৰাগুৰি। ম'হৰ মালিককে ভগৱানৰ ওচৰত আশীৰ্বাদ জনাইছো এই ম'হহালে যেন ৰাতি 7:30 বজালৈকে যুঁজ দেখুৱাই আমি ভগৱানৰ ওচৰত আশীৰ্বাদ। মানুহখিনিৰ পিছলৈ যাওঁ দেই, বাৰম্বাৰ ঘোষণা কৰি আছো ভুৱা যুঁজৰ বাহিৰে বাকী মানুহখিনি পিছলৈ যাওঁ। ম'হহালক যুঁজিবলৈ সুবিধা দিয়ক, আমাৰ বহি যাওক, বহুত সময় যুঁজিব ম'হহালে। লজ্জা হৈ গ'ল। এই আপোনালোকে গোৱাল যুঁজনৰ বাহিৰে বেলেগ মানুহখিনি অঁতৰাই দিয়কচোন। কাৰণ সম্পাদকৰ ম'হে যদি যুঁজ নেদেখুৱাই আৰু বেলেগৰ ম'হে কি যুঁজ দেখুৱাব? ইতিমধ্যে যুঁজি থকা ম'হহালে 1 মিনিট সময় অতিক্ৰম কৰি 2 মিনিটত বহি দিছে। এয়া 1 মিনিট। পুষ্পাঞ্জলি ডেকা ভয়ৰাগুৰি, প্ৰফুল্ল ডেকা নখন্দা। এই ম'হহালে প্ৰায় 2 মিনিট হওঁ আৰু বেছি টাইম নাই। আমাৰ প্ৰফুল্ল ডেকা এয়া পুষ্পাঞ্জলি ডেকা। মানুহখিনি বহি দিয়ক, তেতিয়াহে আমি চিনি পাম কোন দুজন খোৱা। বহি যাওক। আপোনালোকে ফিল্ডৰ মাজত কিয় বহিছে আকৌ? বহিব এতিয়া নাই নহয়, কিনাৰলৈ আহক, অলপ কাষলৈ আহক। মই হৰা জিকা হ'লে তেতিয়া ৰাখিব পাৰিব, ওচৰত হ'লে ৰাখিব নোৱাৰিব। আপোনালোকে বহি থাকিব বোলে, সেই বুঢ়াটোৱে কোৱাৰ কাৰণে বহি থাকিলো। আপোনালোকে গুচি আহক তাৰ পৰা। ইতিমধ্যে যুঁজি থকা ম'হহালে 2 মিনিট সময় অতিক্ৰম কৰিছে। ৰাইজে আৰু সুন্দৰ যুঁজ প্ৰদৰ্শন কৰিব পাইছে। আমাৰ সময় চাই আছো বাৰু। ম'হহাল মাজলৈ আনিবলৈ চেষ্টা কৰিব দেই। মানুহখিনি সিফালে যাব, দক্ষিণ দিশলৈ যাব মানুহখিনি। ম'হহাল মাজলৈ আনিবলৈ চেষ্টা কৰক। পুষ্পাঞ্জলি ডেকা ভয়ৰাগুৰি আমাৰ সম্পাদকৰ ছোৱালীৰ নাম, আৰু প্ৰফুল্ল ডেকা নখন্দা। এই 2 মালিকৰ ম'হে আপোনালোকক সুন্দৰভাৱে সুন্দৰ যুঁজখন দেখাই আছে। এয়াই হ'ল ধুম গৰলীয়া ম'হৰ যুঁজ, ধুম গৰলীয়া ম'হৰ যুঁজ। ইতিমধ্যে যুঁজি থকা ম'হহালে 3 মিনিট সময় অতিক্ৰম কৰি 4 মিনিটত বহি দিছে। এই ম'হহালে মানুহখিনি পিছলৈ যাওক দেই, গোৱাল দুজনৰ বাহিৰে বাকী মানুহখিনি বহি দিয়ক না। আমাৰ ম'হৰ ঘোঁৰালে আহি আমাৰ মালিকে আহি আপত্তি কৰিছে, মানুহ বহুত হৈছে। সিদ্ধান্ত কৰি ৰাইজক যুঁজখন দেখাবৰ কাৰণে যোৰা মিলাইছে। মানুহকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ম'হহাল মাজলৈ আনিবলৈ চেষ্টা কৰক। পুষ্পাঞ্জলি ডেকা ভয়ৰাগুৰি, পুষ্পাঞ্জলি ডেকা ভয়ৰাগুৰি
ইতিমধ্যে বুজি থকা মহলে 4 মিনিট সময় অতিক্ৰম কৰি 5 মিনিটত বহি দিছে। সুন্দৰ যুঁজ প্ৰদৰ্শন কৰিব পাইছে ৰাইজে। আমি দুইজন ঘোঁৰালৈকে অভিনন্দন জ্ঞাপন কৰিছো। নাচি দিয়ক দুইজন ঘোঁৰালে। আমাৰ আজি বিহাল মহ আপোনালোকৰ সন্মুখত যুঁজি আছে পুষ্পাঞ্জলি ডেকা ভৈৰাগুৰি, পুতুল ডেকাৰ ছোৱালী আৰু প্ৰফুল্ল ডেকা নখন্দা। এই সুন্দৰ ধুম গৰুলীয়া মহলে আপোনালোকক সুন্দৰভাৱে আজি এই ভৈৰাগুৰি জুৰি মাৰি আৰু ইতিমধ্যে বুজি থকা মহলে অতিক্ৰম কৰি 6 শেষবাৰৰ কাৰণে যুঁজ দেখাইছে। আমি যুঁজ গোৱালৈকে আমি ৰাইজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। সদাগৰ আলি জাপৰি আপুনি য'তেই নাথাকক আমাৰ ঘোষণা কক্ষলৈ আহিব লাগে। জাপৰি সদাগৰ আলি এয়া পুষ্পাঞ্জলি ডেকা ভৈৰাগুৰি, প্ৰফুল্ল ডেকা নখন্দা। অলপ সময় কিমান কৰিলো সময় এই মহলে 5 মিনিট সময় অতিক্ৰম কৰি 6 মিনিটত ধৰি দিছে। 6 মিনিটত আমাৰ সময় আমি সিদ্ধান্ত কৰিছিলো 10 মিনিটৰ ওপৰত যি মহে যুঁজ দেখাব সেই মহকে আমি পুৰস্কাৰ প্ৰাপ্তি ঘোষণা কৰিম। এতিয়া গম পাইছো 8 জেগাটো নহলেও 5 জেগাটোৰ মালিক হৈছে। ইতিমধ্যে মহালে 6 মিনিট সময় অতিক্ৰম কৰি 7 মিনিটত ধৰি দিছে। যুঁজি থকা মহালে 6 মিনিট সময় অতিক্ৰম কৰি 7 মিনিটত ধৰি দিছে। আমি দুইজন গোৱালৈকে অভিনন্দন জ্ঞাপন কৰাৰ লগতে দুইজন গোৱালৈকে নাচিবলৈ আমি অনুৰোধ জনাইছো। নাচি দিয়ক, গোৱালে নাচিব, মহলে নাচিব। ভৈৰাগুৰি, পুতুল ডেকাৰ ছোৱালী, পুষ্পাঞ্জলি ডেকা যদি আমাৰ সভাস্থলীত উপস্থিত আছে। তো গাইজ ইতিমধ্যে পুতুল ডেকা মহটো জিকিছে আৰু প্ৰফুল্ল ডেকা নখন্দা তেখেতৰ মহটো হাৰিছে। এই যে খুব সুন্দৰ এখন খেল দেখালে, আশা কৰোঁ আপোনালোকে চাই ভাল পালে। তো গাইজ এইটো দেখিছে, এইটো হৈছে এই মহটো জিকিলে আপোনালোকে চাওক।